Assalamu alaikum. Welcome to my channel Lazy Mom Arifa. আপোনালোক কেনে আছা? আশা ৰাখিছোঁ ভালে আছা। আজি মই ৰেচিপি শ্বেয়াৰ নকৰিম। আজি মই আইডিয়াটি শ্বেয়াৰ কৰিম। মই কিদৰে ৰুটি সংৰক্ষণ কৰি ৰাখোঁ। এয়া পুৱাৰ ৰুটি হয়। এতিয়া আবেলি টাইম। এই ৰুটিখিনি মই এনেদৰে ৰাখিছোঁ। এনেদৰে ৰাখিলে এটাৰ লগত আন এটা লাগি নাথাকে। বহুত ধুনীয়া হয় দেখি চাই। কমপ্লিট ভিডিঅ'টো চাই থাকা। মই কেনেদৰে ৰাখিছোঁ তেতিয়া গম পাবা। দেখিলাই মই কিদৰে এটাৰ ওপৰত আন এটা ৰুটি ৰাখিলোঁ। তো আপোনালোক পালে টিচু পেপাৰ ইউজ কৰিব পাৰে। মোৰ ইয়াত এই কাগজবোৰ এভেইলেবল, সেইকাৰণে মই এই কাগজবোৰে ব্যৱহাৰ কৰিলোঁ। এই কাগজবোৰ ব্যৱহাৰ কৰিলে ৰুটিৰ গাত লাগি থকা পানীবোৰ কাগজত লাগি ধৰিব আৰু আন এটা ৰুটিৰ লগত নালাগিব। বহুত ধুনীয়াকৈ একেবাৰে নতুনৰ দৰে ৰুটি হয়। মোৰ আইডিয়াটো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'ত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে ভিডিঅ'খন সামৰিলোঁ। দেখা হ'ব অন্য এটা ভিডিঅ'লৈ। আল্লাহ হাফিজ এণ্ড টাটা বাই বাই।